হেল্ল' গাইজ, আজি মানে আমি আহিছোঁ মঙলদৈত ৰাস চাবলৈ। তো মানে মোৰ ভিডিঅ'টোত ডিউটি অলপ দেৰি হ'ল। আমি এনেকৈ এইকেইটাই ৰাস চাব আহিছোঁ আৰু মঙলদৈত। আৰু মানে গেটটো ইমান ধুনীয়াকৈ সজাইছে, লাইটিংটো ইমান ধুনীয়াকৈ দেখিয়ে ভাল লাগি গৈছে। আৰু গাইজ ইয়াত মানে ইমান মানুহ হয়, ঠেলা হেঁচা যাব নোৱাৰি। আৰু এইটো পূৰা মোৰ গেটটো পাই গ'লোঁ। আৰু গাইজ এইফালে পূৰা পাই গ'লোঁ ধোৱাওলা বিস্কুট বোলে কিবা। আজি ফাৰ্ষ্ট খাইছোঁ, কিবা বোলে ধোৱাওলা যায় গাইজ। খাই চালোঁ আৰু বেয়া লগা নাই বাৰু। 1 টুকুৰা চকলেট দেই, তাতে 50 টকা। নাকে মুখে ওলাই গ'ল গাইজ। আৰু গাইজ ইফালে দাদাজনক আৰু অলপ খুজি আছিলোঁ, নিদিয়ে গাইজ। নহ'লে তেতিয়া নাছিল টকা